মই জুবিনৰ সংগীতৰ লগত তেওঁৰ সৃষ্টিৰাজিৰ মাজত মই থাকি যাম আৰু কিন্তু মই আজি যোৱা 7 মাহে গানে শুনিব পৰা নাই তেওঁ যিটো মোৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব লাগে সেই শক্তি মই হেৰুৱাইছো মানে আৰু সংগীত অবিহনে জুবিন কেনেকৈ হ'ব পাৰে মই যদি তেওঁক বিচাৰিও থাকোঁ আৰু মই তেওঁৰ গান শুনিব নোৱাৰোঁ তেতিয়াহ'লে সেই একেবাৰে দুটা বেলেগ দুটা পথত মই মানে নিজে নিজৰ মাজত এটা কনফিউজনত জীয়াই আছোঁ তেনেকুৱা হৈ আছে মোৰ সময়বোৰ তাৰপিছত ক'ৰবাত গান বাজিলেও মই মানে শুনিব নোৱাৰোঁ মই দুৱাৰ খিৰিকী বন্ধ কৰি দিওঁ নহ'লে বা মই ঘৰখনৰ পৰা ওলাই গুচি যাব লগা হয় তেনেকুৱা হয় মই ইমানেই মোৰ কষ্ট হয় আৰু মই ইমান মানসিকভাৱে মোৰ মানে মই জনা নাছিলোঁ মানুহৰ মেণ্টেল হেল্থটোৱে ইমান বেছি প্ৰভাৱ পেলায় জীয়াই থকাত ইমান পেনিক এটেক ইমান ছাফোকেশ্যন ইমান কষ্ট মই যোৱা